আসলে মোর মরমের মলাম তো। तो आओ यार शुरू करते हैं बिना किसी बकचोदी के। তো আহি গ'লো আমি আমাৰ মোবাইল স্ক্ৰীনত। চ' মোবাইল স্ক্ৰীনত অহাৰ পিছত আপোনালোকে এলাইট মোশ্যন এপছটো অ'পেন কৰিব লাগিব। চ' মই এলাইট মোশ্যন এপছটো অ'পেন কৰিলোঁ। এলাইট মোশ্যন এপছটো অ'পেন কৰাৰ পিছত প্ৰজেক্টত ক্লিক কৰিব। প্ৰজেক্টত ক্লিক কৰাৰ পিছত দুটা চেক ইফেক্ট প্ৰজেক্ট থাকিব। চ' এটা হ'ল বিটমাৰ্ক চেক ইফেক্ট আৰু এটা হ'ল PNG চেক ইফেক্ট। চ' আপোনালোকে চবৰ প্ৰথমত PNG চেক ইফেক্টটো ইউজ কৰিব লাগিব। চ' মই PNG চেক ইফেক্টত ক্লিক কৰিছোঁ। চ' PNG চেক ইফেক্টত ক্লিক কৰাৰ পিছত তিনিটা গ্ৰুপ থাকিব। চ' তিনিটা গ্ৰুপৰ পৰা আপোনালোকে প্ৰথমত ওপৰৰ গ্ৰুপটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ফটোটো ৰিফ্লেক্স মাৰি ল'ব। নেক্সট আৰু তলত দুটা গ্ৰুপ থাকিব, সেইটো দুটাত আপোনালোকে ফটোটো চেঞ্জ কৰি ল'ব ৰিফ্লেক্স মাৰি কিনে। চ' মই ৰিফ্লেক্স মাৰি কিনে দেখাই দি আছোঁ কেনেকৈ কৰিব লাগে। চ' লাষ্টৰ গ্ৰুপটোত ক্লিক কৰিব, এডিট গ্ৰুপত ক্লিক কৰিব। এডিট গ্ৰুপত ক্লিক কৰাৰ পিছত চাওক তিনিটা ফটোৰ অপশ্যন আছে। চ' আপোনালোকে ফটোবোৰ ৰিফ্লেক্স মাৰি ল'ব। চ' মই প্ৰথমটো ৰিফ্লেক্স মাৰি দেখাই দি আছোঁ। কালাৰত কালাৰ এণ্ড ফিলত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত মিডিয়াৰ ফটো আছে চাওক, এটা নাম্বাৰ দি আছে। চ' তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ফটোটো ৰিফ্লেক্স কৰি ল'ব। চ' এনেকৈ আপোনালোকে অল ফটোটো ৰিফ্লেক্স মাৰিব। ৰিফ্লেক্স মাৰাৰ পিছত আপোনালোকে এইটো এক্সপোৰ্ট কৰিব লাগিব। চ' এক্সপোৰ্ট কৰিবৰ কাৰণে ওপৰত চাওক কোণাত তীৰৰ নিচান আছে। চ' তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত PNG বুলি এটা অপশ্যন আছে চাওক, PNGত ক্লিক কৰি কিনে এক্সপোৰ্ট কৰিব। তেতিয়াহ'লে সেইটো মানে ফটো হৈ কিনে ছেভ হৈ যাব গেলাৰীত। চ' তাৰপিছত আপোনালোকে বিটমাৰ্ক চেক ইফেক্টটো অ'পেন কৰিব লাগিব। চ' মই বিটমাৰ্ক চেক ইফেক্টটো অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছত এইটো ফুল প্ৰজেক্ট দিয়া আছে। চ' আপোনালোকে অনলি ফটো ৰিফ্লেক্স মাৰি কিনে চেঞ্জ কৰি ল'ব। এটা এটাকৈ মই চেঞ্জ কৰি দেখাই দি আছোঁ। ফাৰ্ষ্টত চাওক এটা PNG ইমেজ বাই শ্বৰ্ট অফ পচিট বুলি লিখা আছে। চ' তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত কালাৰ এণ্ড ফিলত ক্লিক কৰিব। তাৰপিছত ফটোটো যিটো ফটো মানে আপোনালোকে PNG চেক ইফেক্টৰ পৰা মানে ছেভ কৰিছে সেইটো ফটোটো এড কৰিব লাগিব। চ' নেক্সট আপোনালোকে আৰু স্ক্ৰল ছাইড কৰি যাব, স্ক্ৰল ডাউন নহয় দেই, ছাইডত যাব। মই ভুলত স্ক্ৰল ডাউন কৰি দিছিলোঁ। চ' যোৱাৰ পিছত ইয়াত চাওক আৰু এটা গ্ৰুপ আছে। চ' আপোনালোকে গ্ৰুপটোত ক্লিক কৰিব। এডিট গ্ৰুপত ক্লিক কৰিব। তাৰপিছত চাওক চাৰিটা ফটো এড কৰাৰ অপশ্যন আছে। চ' চাৰিটা আপোনালোকে ৰিফ্লেক্স মাৰি ল'ব। চ' মই ৰিফ্লেক্স মাৰি দেখাই দি আছোঁ। চাওক এটা ৰিফ্লেক্স মাৰিছোঁ। নেক্সট চেম মই যেনেকৈ মানে ৰিফ্লেক্স মাৰি কিনে ফটোটো চেঞ্জ কৰি আছোঁ, আপোনালোকে এনেকৈ ৰিফ্লেক্স মাৰি দিব ফটোবোৰ, তেতিয়াহ'লে হৈ যাব আৰু বেলেগ একো কৰিব নালাগে। 3 নম্বৰটোত ক্লিক কৰিব, কালাৰ এণ্ড ফিলত ক্লিক কৰিব আৰু ফটোটো ৰিফ্লেক্স মাৰি ল'ব। নেক্সট 4 নম্বৰটো চেম একেই, কালাৰ এণ্ড ফিলত ক্লিক কৰিব আৰু ফটোটো ৰিফ্লেক্স কৰি ল'ব। দেন আৰু তলত চাওক এটা ইমেজ বাই শ্বৰ্ট অফ পচিট বুলি আছে, এইটো বেকগ্ৰাউণ্ডৰ ইমেজ হয়। চ' তাতে ক্লিক কৰিব এণ্ড কালাৰ ফিলত ক্লিক কৰিব। ক্লিক কৰি কিনে এইটো বেকগ্ৰাউণ্ড ফটোটো লৈ ল'ব। নেক্সট আৰু ছাইডত চাওক চেম প্ৰচেছ যেনেকৈ মই কৰি আছোঁ তেনেকৈ। আৰু মানে যিবিলাক গ্ৰুপত ফটো এড কৰিব লাগে, যদি আপোনালোকে বুজি নাপায় ভালকৈ চাব, ইমেজ নহয় শ্বৰ্ট অফ পচিট ইমেজ বাই এডিট বুলি লিখা আছে, তেতিয়াহ'লে মানে সেইবিলাকত অনলি গ্ৰুপত ফটো ৰিফ্লেক্স কৰিব লাগিব। আৰু বাকী বেলেগ গ্ৰুপ আছে সেইবিলাকত একো কৰিব নালাগে। অল প্ৰজেক্ট মানে ৰেডি কৰা আছে, অনলি ফটোটোহে ৰিফ্লেক্স কৰি ল'ব। চ' দেন ইয়াত ফটোত ক্লিক কৰিব। তাৰপিছত কালাৰ এণ্ড ফিলত ক্লিক কৰিব। ক্লিক কৰি কিনে ফটোটো ৰিফ্লেক্স কৰি ল'ব। চেম মই যেনেকৈ কৰি আছোঁ তেনেকৈ কৰিবা, তেতিয়াহ'লে একো প্ৰব্লেম নহয়। দেন ছাইডত চাব আৰু ইমেজত ক্লিক কৰিব, কালাৰ এণ্ড ফিলত ক্লিক কৰিব। ক্লিক কৰি ফটোটো ৰিফ্লেক্স কৰি ল'ব। চ' চেম এনেকৈ আপোনালোকে অল ফটো ৰিফ্লেক্স কৰি ল'ব। চ' মই অল ফটো ৰিফ্লেক্স কৰি কিনে আপোনালোকৰ ভিডিঅ'টো অলপ পজ কৰি কিনে দেখাই দি আছোঁ। চ' মই অল ফটো ৰিফ্লেক্স কৰি লৈছোঁ। চ' আপোনালোকে অল ফটো ৰিফ্লেক্স মাৰি ল'ব। ৰিফ্লেক্স
মাৰা যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে মোক জনাব মই আৰু ভালকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম চ' আজি ফাৰ্ষ্ট টাইম মানে মই ভইচত ভিডিঅ' বনাইছোঁ আৰু ভিডিঅ'টো অলপ লং কৰিছোঁ আগতে অনলি XML দিছিলোঁ চ' XML যদি আপোনালোকৰ XML ভাল লাগে অনলি XML দিম চ' আৰু যদি এডিটিং শিকাব লাগে তেতিয়াহ'লে মই শিকাই দিম চ' আপোনালোকে কমেণ্টত জনাব কেনেকৈ ভিডিঅ' লাগে শিকাই দিব লাগে নে অনলি XML লাগে চ' শিকাই দিয়াটো মানে আজিতো অলপ শ্বৰ্ট প্ৰচেছ কৰিছোঁ ফাৰ্ষ্ট টাইম কৰিছোঁ কিবা প্ৰব্লেমো হ'ব পাৰে চ' ক্ষমা কৰি দিব আৰু মোৰ চেনেলত যদি আপোনালোকে নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো অলপ দবাই দিব চ' ভিডিঅ'টো এক্সপোৰ্ট কৰিবৰ কাৰণে ওপৰত চাওক তীৰৰ নিচান আছে চ' তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ৰিজলিউশ্যনটো আপোনালোকে চিলেক্ট কৰি ল'ব কিমানত মানে ছেভ কৰিব চ' মই 720ত ছেভ কৰিম তাতে মাৰি কিনে এক্সপোৰ্টত ক্লিক কৰি দিব তেতিয়াহ'লে ছেভ হৈ যাব Yeah.